পুনৰ এটা নতুন এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। এয়া কচু, বিলাহী, এইদৰে মই কচুখিনি কাটি আছোঁ। আৰু আমি অসমীয়া মানুহ কচু টেঙা ইমান প্ৰিয়, এইদৰে মই সৰু সৰুকৈ কাটি লৈছোঁ। অকণমান ডাঙৰ থাকিলেও একো নাই, ঘুটনিত মাৰিমেই, কিন্তু মাছ দিয়াৰ পিছততো আৰু ঘুটনি মাৰিব নোৱাৰি। মই কিন্তু কচু টেঙা খুব ভাল পাওঁ। এয়া মই কচুখিনি সুন্দৰকৈ কাটি ল'লোঁ। এয়া অৰ্গেনিক শুকান জলকীয়া, নহৰু, বিলাহী, নেমু, জলকীয়া, পিঁয়াজ আৰু এয়া মাছখিনি মই মেৰিনেট কৰি থৈছিলোঁ। মছলা তেনেকৈ দিয়া নাই, কচু টেঙাত ইমান মছলাটো নপৰে। হালধি আৰু নিমখ আনি কিনে মই মেৰিনেট কৰি ৰাখি দিছিলোঁ 10 মিনিট। এতিয়া এইখিনি ফ্ৰাই কৰিম। এয়া টমেটো কাটি ল'লোঁ। এয়া পিঁয়াজ, বেছি দিয়া নাই জলকীয়া, মাত্ৰ 3টা জলকীয়া দিছোঁ। আৰু এয়া নহৰুটো আৰু মানে কচু টেঙাত নহৰুটো আৰু দৰকাৰী। আদা নাই দিয়া, মই আদা ফ্লেভাৰটো মই বেয়া পাওঁ, সেইটো কাৰণে আদাটো নাই দিয়া। এয়া হৈ গৈছে। মাছ মই পুৰা নাভাজোঁ, আধা ভজা কৰি ৰাখিছোঁ। মাছৰ মাথা এয়া জলকীয়া মই 3টা দি দিছোঁ, বেছি দিলোঁ, জ্বলা বেছি হ'লে খাবলৈও দিগদাৰ। গেছতে অকণ ভজা কৰি সেইখিনি মছলাও দি দিছোঁ। এয়া মছলা দি দিছোঁ ইয়াতে মই। এতিয়া বহুতেই বেলেগ ধৰণৰ বনায়, ময়ো বেলেগ ধৰণৰ বনাওঁ অলপমান। আমি এতিয়া ভালকৈ ফ্ৰাই কৰিম। ইয়াতে মছলাটো যদি পুৰি নাযায় অকণমান মই পানী দি দিছোঁ। এয়া মই বিলাহীখিনি কাটি থৈছোঁ, বিলাহীখিনি দি দিছোঁ। মাত্ৰ অলপ হালধি দি দিছোঁ। বিলাহী জ্বলিবৰ কাৰণে অকণমান নিমখ দি দিছোঁ। নিমখটো দি দিলে সোনকালে জহি যাব। এইখিনি মই এতিয়া ভালকৈ ভাজি ল'ম, তাৰপিছতহে মই ইয়াত কচু ডালিম। ইয়াত কচু দিছোঁ। কচুত আইৰণ আছে। বহুতে কচুটো বইল কৰি পিনে পানীটো পেলাই দিয়ে, কিন্তু নহয়, আইৰণ আছে এইটো। কচুটো মই ভালকৈ ধুই লৈছোঁ আৰু অকণমান নিমখ দি দিছোঁ। এতিয়া ভালকৈ লৰাম। নেমু চেপি দিছোঁ ইয়াত, এতিয়া কাজি নেমু। এতিয়া মই ইয়াত মাত্ৰ পানী ঢালিম। এতিয়া ঘুটনি মাৰিম। এডাল মোৰ বহুত পুৰণা ঘুটনি হয়, নিজে ঘৰতে বনাই লোৱা। যেতিয়া ঘৰ বনাইছিলোঁ 2004-ত, তেতিয়াই মই বনোৱা এডাল। এতিয়া মই মাছ দিব লৈছোঁ। প্ৰথমে মাছৰ মাথা দিছোঁ। মাথা মই খাই ভাল পাওঁ, সেইকাৰণে মই আগে মাথাটোৱে দিছোঁ। মাছ দিছোঁ। অলপ উতলিবলৈ দিছোঁ, কাৰণ মাছ দিছোঁ, মাছটো আধা ভজা হৈ আছে, সেইটো কাৰণে অলপ উতলিব দিছোঁ। মাছ দি কচুৰ আধা মোৰ হৈ গ'ল। এতিয়া মই ইয়াত অকণমান
ধনিয়া পাতা ফ্লেভাৰৰ কাৰণে দি দিছোঁ। মই এইদৰেই বনাওঁ। আজিলৈ আহোঁ, কচু টেঙাটো প্ৰায় ঘৰে ঘৰেই বনাই খায়। আকৌ আপোনালোকৰ মাজলৈ আহিম নতুন এটা ৰেচিপি।